জামুগুৰিহাটৰ টুপিয়াত এজন যুৱকৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে অঞ্চলবাসী। তিনি মাহৰ পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে সুদূৰ বেংগালুৰুলৈ ঢাপলি মেলিছিল জামুগুৰিহাটৰ টুপিয়াৰ ইমদাদুল শ্বাহ। ঈদ উপলক্ষে ট্ৰেইনযোগে ঘৰলৈ আহি থকা অৱস্থাত অন্ধ্ৰপ্ৰদেশৰ কাউবাল ষ্টেচনত আকস্মিকভাৱে ট্ৰেইনৰ পৰা পৰি অকাল মৃত্যুক সাৱটিলে ইমদাদুলে। বুকুত অযুত সপোন লৈ ঈদৰ বাবে ঘৰলৈ উভতিছিল 19 বছৰীয়া ইমদাদুল শ্বাহ। ইমদাদুলৰ অপেক্ষাৰত আছিল পিতৃ মাতৃ, কিন্তু ঘৰ আহি নাপালে ইমদাদুল। আহিল পুত্ৰ ইমদাদুলৰ নিথৰ মৃতদেহ। এয়া ইমদাদুলৰ ঘৰৰ পৰিৱেশ। শোকত ভাগি পৰিছে অঞ্চলবাসী। হিয়া ঢাকৰি কান্দিছে পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই। আনফালে ইমদাদুলৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহায় কৰা অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ লগতে বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছে গাঁওবাসী ৰাইজে। আমি এই চেগতে ধন্যবাদ দিব খুজিছোঁ অন্ধ্ৰপ্ৰদেশৰ পুলিচ বিভাগক, যিয়ে এই গোটেই ব্যৱস্থাটোক এটা ব্যৱস্থিত কৰি আমাক এই মৃতদেহটো ইয়ালৈ অনাত যথেষ্ট সহায় কৰিলে। লগতে ৰাইজে যি বদান্যতা দেখুৱালে, কাৰণ চুলতান খান যিজন ইমদাদুল খানৰ পিতৃ, তেওঁ এজন গাড়ী চালক, আৰু এই অসহ্যকৰ যন্ত্ৰণাৰ সময়ত সমূহ ৰাইজে তেওঁলোকক যেনেকৈ সহায় কৰি ফ্লাইটত সুদূৰ চেন্নাইৰ পৰা গুৱাহাটী লোকপ্ৰিয় গুৱাহাটী এয়াৰপৰ্টত অনালে, আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয়েও এই ল'ৰাটো যাতে এয়াৰপৰ্টৰ পৰা ব্যৱস্থিতভাৱে ঘৰলৈ তেওঁৰ মৃতদেহ আনিব পৰা যায় তাৰ বাবে সহায় আগবঢ়ালে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৃদয় বিদাৰক ঘটনা। 19 বছৰীয়া মহম্মদ ইমদাদুল শ্বাহ, যিজন 19 বছৰীয়া যুৱক বেংগালুৰুত গৈছিল যোৱা 3 মাহমান আগতে, আৰু সেই 3 মাহৰ পিছত যেতিয়া তেওঁ ঘৰমুৱা হৈছিল, ঈদ উপলক্ষে নিজৰ বাসগৃহলৈ ঘূৰি আহিছিল, তেনেতে তেওঁ অন্ধ্ৰপ্ৰদেশৰ কাউবাল নামৰ ৰেল ষ্টেচনত তেওঁ কিবা কাৰণত ৰেলৰ পৰা পৰি যায়, আৰু আমি দেখামতে তেওঁৰ এটা ভৰিও কটা গৈছে আৰু তেওঁৰ মৃত্যু হৈছে। আৰু এটা 19 বছৰীয়া পুত্ৰক হেৰুৱাই আজি মাতৃৰ বা ৰাইজৰ যি অৱস্থা হৈছে আপোনালোকে দেখিব পাৰে। গোটেই অঞ্চলতে শোকৰ ছাঁ পৰিছে। এক যুৱ প্ৰতিভা উঠি অহা ল'ৰা আছিলে, আৰু কোনেও এই কথা কল্পনা কৰা নাছিল যে এনেকুৱা এটা ল'ৰা অকালতে আমাৰ মাজৰ পৰা হেৰাই যাব বুলি। গতিকে মই তেওঁৰ পিতৃ মাতৃক এই দুখ সহ্য কৰা যাতে ঈশ্বৰে তেওঁক শক্তি দিয়ে তাৰেই কামনা কৰিছোঁ, আৰু তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ, তথা শোকাকুল পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, নিউজ নেষ্ট।